সঞ্জীৱ হেছ বন্ধুসকল অসমীয়া ছবিৱে আৰু এক ভাল খবৰ ৰাজকুমাৰী আহি আছে নতুন অসমীয়া ছবি বন্ধুসকল এই ছবিত প্ৰস্তুতি পৰশক আকৌ অসমীয়া ছবিত অভিনয় কৰিবলৈ দেখা পাব এয়া অসমীয়া ছবিৱে আৰু এক ভাল খবৰ অসমীয়া ছবি বৰ্তমান সময়ত আগতকৈ বহু উন্নত হৈছে দিনক দিনে অসমীয়া ছবি হিন্দী চিনেমাক সকলো ফালৰ পৰা ফেৰ মাৰিব পৰাকৈ বৰ্তমান অসমীয়া ছবি বহু উন্নত হ'বলৈ গৈ আছে এয়া অসমীয়া চলচ্চিত্ৰৰ অতি ভাল খবৰ অসমীয়া ছবি প্ৰেমীসকলৰ বাবে আৰু ভাল খবৰ ৰিম্পী ৰাজ এই ছবিত অভিনয় কৰিব আৰু এই ৰাজকুমাৰী ছবিখনত উৎপল দাসো অভিনয় কৰিব আৰু এই ছবিখনত নতুন নতুন কলা কৌশলীৰ মুখ আপোনালোকে দেখিবলৈ পাব এই ৰাজকুমাৰী ছবিখনত মিউজিক ডাইৰেক্টৰ কৰিছে অজয় ফুকন আৰু লগতে ইয়াৰ সংগীত অৰ্থাৎ গীত পৰিৱেশন কৰিছে জুবিন গাৰ্গ ধন্যবাদ